morning, welcome back to my channel Little Lion in Mother. আজি Sunday উঠিলো সোনকালে এতিয়া অকণমান বাহিৰলৈ আহিছো একাপ ব্ল্যাক কফি খাই ললো এতিয়া ভাবিলো এপাক নেমু দুটামান ছিগি আনোগৈ ভিতৰত নেমু নাই সো নেমু ছিঙিবৰ কাৰণে আহিলো নেমুৰ বাগানত আমাৰ বাগানখন অকণমান আপোনালোকক সবকে দেখাই দিছো আৰু এইফালে মোৰ ফ্লাৱাৰ্স বিলাক আপোনালোকে তো আগতে দেখিছে আকৌ এবাৰ দেখাই দিছো এইফালে ডালিয়া এইফালে আৰু এইফালে এই জোপা হল আমাৰ জেতুকা আজি জেতুকা ল'ব লাগিব আজি জেতুকা তাৰ পাছত এফালে আমৰ কলিবোৰ এনেকৈ লাগি আছে দেখিছানে কিমান আম লাগিছে আৰু এইফালে আমাৰ লুচি বহি আছে লুচি গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং লুচি 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 খং উঠিছে তাক মই এনেকৈ বান্ধি থৈছোঁ যে সেইকাৰণে এইফালে কেইটামান বাচন আছে এইকেইটা ধুই লওঁ তাৰপাছত আকৌ ব্ৰেকফাষ্ট ৰেডি কৰিব লাগিব চানডে যেতিয়া অকণমান সকলো কাম লেট হৈ যায় আৰু এইকেইদিন স্কুলো বন্ধ সদায় এইকেইদিন আলহী আছিলে ঈদৰ কাৰণে আজি আলহী নাই আজি মইহে এপাক যাম মোৰ ফালৰ পৰা সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা থাকিল সকলোৰে দিনবোৰ যাতে ভালেৰে যাওক হাঁহি স্ফূৰ্তিৰে পাৰ হওক তাৰে কামনা কৰিলোঁ এইফালে আমাৰ আয়ন উঠি গ'ল আৰু এতিয়া লুচিক খানা দিয়া আয়ন বিজি লুচি আজি এক্টিং কৰি আছে খোৱা নাই সেয়া একবাৰ খাই এবাৰ ইফালে যায় মানে তাক বাহিৰলৈ যাবলৈ লাগে লুচি খাই লোৱা তাৰপিছত যাবা লুচি খোৱা 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 ব্ৰেকফাষ্ট কৰি হ'লে আপোনালোকক দেখুৱাবলৈ নহ'লে মই অকণমান পৰাঠা এয়া চাহ আৰু নিমকি এনেকৈ খালোঁ তাৰপিছত আজি অকণমান মই ওলাই যাম এতিয়া খোৱা মানে কাম এতিয়া আকৌ বাচন বৰ্তনখিনি চাফা কৰিব লাগিব কৰি লওঁ ভাবিলোঁ এযোৰ চাদৰ মেখেলাই মই পিন্ধি যাওঁ গতিকে মই ৰেড আৰু য়েল্লো এনেকৈ অকণমান কম্বিনেশ্যন কৰি মিলাই লৈছোঁ আৰু পিন্ধিবলৈ কেনেকুৱা লাগে নাজানো অকণমান ওলাই যাওঁ ক'ত যাম কি কৰিম কি খাম চাই থাকিব যাবলৈ ৰেডি হৈ গ'লোঁ বিহু বুলি চাদৰ মেখেলাকে পিন্ধিলোঁ আৰু পিন্ধিলোঁ ৰেড এণ্ড য়েল্লো মেচিং আৰু এইকেইটা জাপি থকা এনেকৈ পিন্ধি ল'লোঁ আৰু যাবৰ কাৰণে ওলালোঁ ইমান ৰ'দ দিছে চাদৰ মেখেলা পিন্ধি আৰু গৰমহে লাগিছে তথাপিও যাওঁ আৰু ঈদ বুলিও ক'তো ওলাই যোৱা নাই আজি বিহু এপাক আহোঁগৈ আহি পাই গ'লোঁ এতিয়া প্ৰথমতে চাহ আৰু নাস্তা খাইছে কাটাকালি নিমকি জেং পিঠা এতিয়া এনেকৈ গছৰ তলত বহি আছোঁ মই ধুনীয়া বতাহ মাৰি আছে আৰু এইফালে ধুনীয়া সেউজীয়া সেউজীয়া গছ গছনিৰে ভৰ্তি ইয়াত আৰু এইফালে ৰাস্তাৰ লগতে হয় ঘৰটো মই ইয়াতে এনেকৈ বহি আছোঁ এজোপা লিচু গছৰ তলত চাওকচোন কিমান ডাঙৰ এই লিচু গছজোপা বহুদিনৰ হয় আৰু ইয়াৰ তলত বহি একদম ফেনৰ প্ৰয়োজনেই নাই বহুত ধুনীয়া লাগে ইয়াৰ তলত বহি দেখিছেনে কিমান ডাঙৰ গছজোপা কি ধুনীয়া বতাহ মাৰি আছে একদম ইয়াত বহি ভাল লাগিছে বহুত ধুনীয়া লাগিছে আৰু মোৰ এডাল কেনেকুৱা লাগিছে হ'ব একো নাই এইফালে পনীৰ চালাড ভেন্দি ভাজি দাইল ভাত মই এতিয়া লাঞ্চটো কৰি লওঁ ভাবিলোঁ এটা শ্বৰ্টছ বনাওঁ ইয়াৰ গছত গামোচা চামোচা বান্ধি লৈছোঁ বিহু বুলি এতিয়া শ্বৰ্টছটো বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দাদাহঁতৰ ঘৰৰ চাৰিওফালটো কি ধুনীয়া দেখা যায় এইখন এখন লগতে বিল আছে সেয়া মাছ আছে ইয়াত আৰু আগফালে এইটো কিবা দোকানৰ ঘৰ এটা আছে আৰু সেইটো হ'ল ৰাস্তা আমি ইফালে অকণমান খোজকাঢ়ি আছোঁ আৰু এইফালে গৰু এজনী ৰাস্তাতে ৰৈ আছে হাই আহি পাই পেলাই ভিডিঅ' বনোৱা নহ'লে ইমান টোপনি ধৰিলে আৰু ইমান গৰম লাগিছিলে আহি ধুনীয়াকৈ টোপনি গ'লোঁ এতিয়া উঠিলোঁ আৰু তাৰপাছত এতিয়া বিচনাতে বহি আছোঁ অলপ পিছত গৈ ডিনাৰ তৈয়াৰ কৰিম আজি মোৰ ডিনাৰৰ থালি এখন ভাত ডাল ভেন্দি চব্জি
এয়া আলু পিটিকা শুকান জলকীয়া দি আৰু ওপৰত অকণমান কেঁচা জলকীয়া কেঁচা পিঁয়াজো কাটি লৈছোঁ ইফালে নেমু মই এনেকৈ খাম দিনত পনীৰ খাইছোঁ গতিকে এতিয়া একদম চিম্পলকৈ খাম এতিয়া মই কিটচেনত আছোঁ আৰু ডিনাৰ আজি ভাবিলে একদম চিম্পলকৈ বনাম আলু পিটিকা দাইল ভাত আৰু ভেন্দি ভাজি এইখিনি বনাই আছোঁ ভাবিলোঁ আৰু মোৰ ব্লগটো আৰু দীঘল নকৰোঁ গতিকে ইমানতে সামৰণি মাৰিলোঁ প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই